ধেমালিটো সবেই ভাল পায়, ধেমালি কৰা। আজি আহক আমি এই ভিডিঅ'ৰ যোগেদি এটা ধেমালি শিকোঁ। আপুনি এই ধেমালিটো শিকি পেলাই আপোনাৰ লগৰীয়াৰ লগত ধেমালি কৰক। ধেমালিটো হৈছে অংকৰ ধেমালি। আহক আমি শিকি লওঁ। একদম ধুনীয়াকৈ আপুনি মনোযোগ দি শুনিব, মোৰ কথাটো শুনিব, শুনি পেলাই ধেমালিটো শিকি পেলাই এতিয়া আপোনাৰ লগৰীয়াক আপুনি ধেমালি কৰক। আচৰিত হৈ যাব আপোনাৰ লগৰীয়া, এইটো কেনেকৈ সম্ভৱ। তেওঁ কিন্তু যাক প্ৰশ্ন কৰিব তেওঁ কিন্তু উত্তৰ একদম আচৰিত, আপোনাক আচৰিত মানিব। আৰু আপুনি খালি তেওঁক যদি আপুনি অংকটো শিকি পেলাই তাৰ কেইবাটাও ধেমালি কৰিব, কিমান শ ধেমালি ওলাই যাব এটা অংক শিকিলে। আহক আমি অংকটো শিকোঁ আৰু লগৰীয়াৰ লগত ধেমালি কৰোঁ। আপোনাৰ বন্ধুক লগ কৰিব, যেতিয়া বন্ধুক লগ পাব তেতিয়া আপোনাৰ বন্ধুক প্ৰথমে আপুনি প্ৰশ্ন কৰিব, বন্ধু মই উত্তৰ দি দিম, তুমি অংক কৰা। তেতিয়া আপোনাৰ বন্ধুৱে অংক কৰিব। আপোনাৰ বন্ধুক ক'ব যে তুমি দুটা সংখ্যা লিখা। দুটা সংখ্যা আপোনাৰ বন্ধুৱে লিখিলে 2 2। 2 2 লিখিলে তাৰপিছত ক'ব যে দুটা সংখ্যা যোগ কৰা। 2 + 2 এইটো যোগ কৰিলে কিমান হ'ব? 4। এইটো 4টো ইয়াত লিখিব আৰু ইয়াৰ পৰা মাইনাছ কৰি দিব। 12ৰ পৰা 4 গ'লে 8, এইফালে 1 ধাৰ কৰিছিলোঁ, 1 থাকিলে 1। এতিয়া আপোনাৰ বন্ধুক ক'ব যে বন্ধু অংকটো কৰিলা? কৰিলোঁ। তুমি এটা সংখ্যা কোৱা, এটা সংখ্যা মই ক'ম, মানে আপুনি ক'ব। তেতিয়া আপোনাৰ বন্ধুৱে ক'ব 8, আপুনি ক'ব 1। যেতিয়া 1 কৈ দিব তেতিয়া আপোনাৰ বন্ধু আচৰিত হৈ যাব, বা কেনেকৈ উত্তৰ দিলে 1টো, মই 8 ক'লো সি নেদেখাকৈ 1 কৈ দিলে। মানে আপোনাৰ সূত্ৰ হৈছে 9, তাৰপিছত -8। 9 - 8 মানে কিমান? 1। বুজি পালে? আকৌ মই কৈ দি আছোঁ, আপোনাৰ বন্ধুৱে ক'লে যে মই ক'লো 1, তুমি উত্তৰটো দিয়া বাকী সংখ্যাটো। তেতিয়া আপোনাৰ সূত্ৰটো থাকিব 9। 9ৰ পৰা 1 মাইনাছ কৰি দিয়া, কিমান থাকে? 8। এইটো চাওক 8 হৈছে। বুজি পাইছে? কমেণ্ট কৰি দিয়ক। যিসকলে বুজি পাইছে এইটো কমেণ্ট কৰি দিব।